হেল্ল' গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল। অসমৰ শ্ৰমিকসকলৰ কাৰণে এটা ভাল খবৰ। অসম চৰকাৰে এটা আঁচনি আনিছে শ্ৰমিকসকলৰ কাৰণে, সেইটো হ'ল লেবাৰ কাৰ্ড। আপুনি যদি এজন শ্ৰমিক, আপুনি এটা লেবাৰ কাৰ্ড অনলাইন কেনেকৈ বনাব আৰু কি কি ডকুমেণ্টছ লাগিব, এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি কোনোবা মোৰ চেনেল নতুন ভিজিট কৰিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যন অল কৰি দিব, যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমতে চাব পাৰে। আৰু যিসকল ভিউৱাৰ্ছে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিছে সিহঁতক বহুত বহুত ধন্যবাদ। প্ৰথমতে আপুনি গুগল ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব আসাম লেবাৰ কাৰ্ড ফৰ্ম। চাৰ্চ কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক ৰেজিষ্টাৰ বুলি আছে, আপুনি ৰেজিষ্টাৰত ক্লিক কৰি দিব। ৰেজিষ্টাৰত ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ইণ্টাৰফেচ দেখা পাব। প্ৰথমতে আপোনাৰ যিটো চিটি হয়, আপুনি চিটিটো ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। মোৰ চিটিটো মই ইয়াৰ পৰা বিচাৰি ওলাই আছোঁ, আপোনাৰটো আপুনি এনেকৈ ওলাই ল'ব। আপোনাৰ চিটি ওলোৱাৰ পিছত ইয়াত আপোনাৰ নাম দিব লাগিব। ইয়াত আপোনাৰ ফাদাৰ্ছ নেম দিব লাগিব আৰু ইয়াত আপোনাৰ ডেট অফ বাৰ্থ দিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থ যিটো চাৰ্টিফিকেট হয়, ইয়াত আপুনি 150 KB চাইজত আপলোড কৰি দিব আৰু অকণ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক এটা পাছপোৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব 150 KBৰ ভিতৰত। অকণ স্ক্ৰল ডাউন কৰিব। ইয়াত চাওক মেইল আছে, ফিমেল আছে আৰু আদাৰ্ছ। আপোনাৰ ফিমেল ইয়াত এণ্টাৰ কৰি দিব। ইয়াত এটা আপোনাৰ মোবাইল নাম্বাৰ দিব। ইয়াত আপোনাৰ কাষ্ট কেটেগৰী, আপোনাৰ যিটো কাষ্ট হয়, জেনেৰেল হ'লে জেনেৰেল, SC ST OBC যি হয় আপুনি ইয়াত এণ্টাৰ কৰি দিব। আৰু আপুনি মেৰিড নে আনমেৰিড ইয়াত আপুনি টিক মাৰ্ক লগাই দিব। ইয়াত ডেট অফ ৰিকুৱাৰমেণ্ট নিদিলেও হ'ব। ইয়াত চাওক আপোনাৰ হাজবেণ্ড নে ৱাইফ, ইয়াত আপোনাৰ এছ নো যি হয় দি দিব। আৰু নেচাৰ অফ জব, আপুনি কিবা জব কৰি আছে ইয়াৰ পৰা চাই চিলেক্ট কৰি ল'ব। ইলেক্ট্ৰিচিয়ান, হেল্পাৰ, মাৰ্বল ফিল্টাৰ, মাৰ্চন হেল্পাৰ আপুনি ইয়াৰ পৰা চিলেক্ট কৰি ল'ব। তাৰপিছত ইয়াত আপোনাৰ এড্ৰেছ দিব লাগিব। ইয়াত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। ইয়াত আপোনাৰ চিটি চিলেক্ট কৰি ল'ব, আপোনাৰ যিটো চিটি হয়। ইয়াত আপোনাৰ পিনক'ড, এৰিয়া পিনক'ড দিব আৰু ইয়াত চাওক চেম এজ দ্য পাৰ্চেণ্ট এড্ৰেছ, ইয়াত আপোনাৰ টিকমাৰ্কটো লগাই দিব যদি আধাৰ কাৰ্ডৰ এড্ৰেছ চেম হয়। ইয়াত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছটো ইয়াত অট'মেটিক আহি যাব। আৰু ইয়াত আপোনাৰ বেংক একাউণ্ট দিব লাগিব, বেংক নেম দিব লাগিব, IFSC কোড, ইয়াত আপোনাৰ বেংক পাছবুক ফাৰ্ষ্ট পেজটো আপলোড কৰি ল'ব 150 KBৰ ভিতৰত। আধাৰ কাৰ্ড যদি আছে য়েছ কৰিব আৰু যদি নাই ন' কৰিব। ইয়াত আপোনাৰ ভোটাৰ ID কাৰ্ড 150 KBৰ ভিতৰত আপলোড কৰিব লাগিব। আপোনাৰ আয়ুষ্মান ভাৰত কাৰ্ড আছে যদি য়েছ কৰিব, যদি নাই ন' কৰিব। এমপ্লয়মেণ্ট নেম অপশ্যনেল, এমপ্লয়াৰ এড্ৰেছ অপশ্যনেল। যদি আপোনাৰ PF একাউণ্ট আছে আপোনাৰ ইয়াত এণ্টাৰ কৰিব লাগিব আৰু যদি নাই দিব নালাগে। ইয়াত আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, আপুনি ক'ৰবাত কাম কৰি আছে বা প্ৰাইভেট কোম্পানীত জব কৰি আছে, আপোনাৰ চাৰ্টিফিকেটটো ইয়াত আপলোড কৰিব লাগিব। ইয়াত আপোনাৰ নমিনীক কিমান পাৰ্চেণ্ট শ্বেয়াৰ কৰিব, এইটো নমিনীৰ ৰিলেশ্যনশ্বিপ, এজ দিব আৰু এড্ৰেছ দিব। দি পেলাই আপোনাৰ নমিনী চইচ ফাইল ইয়াত আপলোড কৰিব লাগিব ব্ৰাউজত গৈ পিনে। আপুনি ইয়াৰ পৰা প্ৰিণ্ট ব্লেংক নমিনেশ্যন ফৰ্ম ইয়াত ক্লিক কৰিব,
এনেকৈ ডাউনলোড হ'ব। আপুনি ডাউনলোড কৰি ফৰ্মটো ফিল আপ কৰিব, ছিগনেচাৰ কৰি ইয়াত আপলোড কৰি দিব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াৰ পৰা আপুনি ডাউনলোড কৰি ল'ব। প্ৰিণ্ট ব্লেংক ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ইয়াতে ক্লিক কৰিব, ডাউনলোড হ'ব, ফিল আপ কৰি আপুনি ইয়াত আপলোড কৰি দিব। তাৰপিছত ইয়াত চাওক যিটো নাম্বাৰ দিছে ইয়াত গেট OTP আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা OTP আহিব, আপুনি ইয়াত এণ্টাৰ কৰি দিব লাগিব। ইয়াত এণ্টাৰ কৰি দিব আৰু ইয়াত চাওক সাবমিটিং ফলছ ইনফৰমেশ্যন টু এ গভৰ্ণমেণ্ট অফিচ এ পানিছেবল অফিচ। নেক্সট হ'ব আপোনাৰ পে'মেণ্ট। আপুনি নেক্সটত ক্লিক কৰিলে আপোনাক 30 টকা এটা পে' কৰিব লাগিব অনলাইন। আপুনি অনলাইন পে' কৰাৰ পিছত আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত আপুনি এটা ৰেফাৰেঞ্চ নাম্বাৰ পাব আৰু ফৰ্ম এটা পাব। এইটো আপুনি প্ৰিণ্ট আউট কৰি আপোনাৰ যিটো নিয়াৰেষ্ট লেবাৰ অফিচ তাত গৈ পিনে আপুনি আপোনাৰ লেবাৰ কাৰ্ডটো ওলাই ল'ব। এনেকৈ আপুনি অনলাইন আবেদন কৰি আপুনি নিজে লেবাৰ কাৰ্ড বনাই ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।